Hey guys, welcome to my YouTube channel তোমাৰ হাঁহি। তো আজি শ্ৰী শ্ৰী ভোগেশ্বৰ মন্দিৰলৈ গৈ আছোঁ, তাত মেলা হৈ আছে। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি আহি পাই গ'লোঁ ভোগেশ্বৰী মন্দিৰৰ মেইন গেট। ৰংঘৰৰ নিচিনাকৈ গেটখন বনাইছে, কি সুন্দৰকৈ চাই লওক আপোনালোকে। প্ৰথমতে এটা চিনেমেটিক শ্বট দেখাই ল'ম যোৱাকালিৰ। তো এতিয়া মই বলদলীয়া খেলা খেলিব ওলাইছোঁ। সেইকেইটা গিলাচত মাৰিব লাগে, গিলাচকেইটা পেলাব পাৰিলে 100 টকা পাম। তো চাই থাকক। এতিয়া আমি অলপ মিক্সাৰ খাই লওঁ। ভোগেশ্বৰী মন্দিৰৰ এই বছৰ 300 বছৰীয়া জয়ন্তী চলি আছে, চাওক। এইবাৰ এইখন ভোগেশ্বৰী মন্দিৰৰ দ্বিতীয় গেট। প্ৰথম গেটখন দেখুৱাই আছোঁ আপোনালোকক। এতিয়া আপোনালোকক যোৱাকালিৰ শ্বৰ্ট এটা দেখাইছোঁ, চিনেমেটিক শ্বৰ্ট চাই লওক। শ্ৰী শ্ৰী ভোগেশ্বৰ মন্দিৰৰ এইখন প্ৰথম গেট হয়, চাই লওক। মই এতিয়া ঘৰলৈ যাব ওলালোঁ। শ্ৰী শ্ৰী ভোগেশ্বৰ মন্দিৰৰ এইবাৰ 300 বছৰীয়া জয়ন্তী চলি আছে। তো আপোনালোক সকলোৱে অহা বছৰ আহিব বুলি আশা কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কোনেও। প্লিজ কৰি দিব না।